मुझे छोड़ के कोने जाबी बात मुझे छोड़ के कोने जाबी तय हली চৰাই আমি কও পখী তয় হলি চৰাই আমি কও পখী ও চৰাই উৰি যাবি তই উৰি যাবি বাট মুঝে छोड़ के কোনে যাবি তেমেং 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 মেং তেমেং 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 মেং মাক চকলা ইয়াৰ গান শুন কেনকা লাগছে হে শুনি কেনকা লাগছে কবলে না পাহৰিবি এ মজা 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 মই কৈছো তো মজা নাইস টু মিট ইউ গাইস ওকে স্যার নাইস টু মিট ইউ মাক চকলাই তেনেহলে আমি লাহেকৈ ক্লাছটো আৰম্ভ কৰোঁ নে কি ওকে স্যার নাইস টু মিট ইউ দে বাৰু বুপাই নাইস টু মিট ইউ তহঁতি এটা কথা জানো না কোনে আমাৰ মনৰ কথা অতি সহজে বুজি পায় এইটো তো সিম্পল কথা স্যার মানুহে মানুহৰ কথা অতি সহজে বুজি পায় মানুহে মানুহৰ কথা বুজি পায় ইমানলৈকে ঠিকে আছে কিন্তু কোনজন মানুহে বুজি পায় সেইটো মোক ক'ব লাগিব স্যার এতিয়া এটোহে ক'ব নোৱাৰিছোঁ এইটোহে ক'ব নোৱাৰিছ মেইন কথাটো এইটোহে কিন্তু এনেকুৱা এটা খাতৰা বস্তু আছে যিটো বস্তুৱে সকলো মানুহৰ মনৰ কথা অতি সহজে বুজি পায় গাইছ আপোনালোকে জানে নেকি কমেণ্ট কৰিবচোন তাকেতো স্যার সামনে তো একো ধরব নাহি পারেগা এনেকুৱা এজন ব্যক্তি নাই যিয়ে আমাৰ কথা সহজে বুজি পায় আপুনিও আমাৰ মনৰ কথা বুজি নেপাব ওকে গাইছ আৰু এনেকুৱা বহুত মানুহ আছে যিয়ে আপোন হলে বুজি নেপায় গতিকে আমাৰ মনৰ কথা সহজতে বুজি পোৱা বস্তুটোৱে হৈছে গুগল কেনেকে চাই কেনেকে মানে সেনেকে তই যিটো বস্তু গুগলত চাৰ্চ কৰিব বিচাৰিছ তাক দুটামান শব্দ লিখিবিচোন গুগলে তোৰ মনৰ কথা বুজি পাব আৰু তলত লিখিয়ে দিব ধুনীয়াকে তই তাৰপিছত তলত ক্লিক কৰি দে ওলাই গ'ল তোৰ মন পচন্দৰ বস্তুটো আয়ো মাক চকলা কথাটো নোহোৱা নহয় তো চাই গাছ আপোনালোকে ধৰিব পাৰিছে না চাই কি কৈছে এ গুগলে হওক ইউটিউবে হওক আপুনি ধৰি লওক যিকোনো এটা বস্তু চাৰ্চ কৰিব বিচাৰিছে উদাহৰণস্বৰূপে ধৰি লৈছোন আপুনি আছামিজ নিউ সং 2023 সাৰ্চ কৰিবলৈ বিচাৰিছে এতিয়া আপুনি আছামিজ নিউ বুলি লিখিবলৈ পাওঁতে তলত আছামিজ নিউ সং 2023 বুলি আহিয়ে দিব আপুনি মাত্ৰ তলত ক্লিক কৰি দিয়ক হৈ গ'ল কাম ফিনিশ গোটেই সোপা লিখিব নালাগে মাকা হেই গাইছ গতিকে এয়াই হৈছে গুগলৰ পাৱাৰ আমাৰ মনৰ কথা সহজে বুজি পোৱা বস্তুবিধে হৈছে গুগল ইউটিউব এছেট্ৰা ওকে স্যার মজা লাগছে স্যার বহুত মজা লাগছে থেংক ইউ নাইস টু মিট ইউ মেট্ৰিক পৰীক্ষা চলি আছে স্যাৰ তাৰ মাজতে ওলাই আহিছে এটা ভয়ংকৰ খবৰ কি খবৰ স্যাৰ নিউজত পোৱা মতে লখিমপুৰৰ এখন গাঁৱত 10,000 15,000 এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে পইচা লৈছে আৰু কৈছে তোমালোকে ফাৰ্ষ্ট ডিভিজন পাবা ডিষ্টিংশন পাবা লেটাৰ মাৰ্ক লৈ মেট্ৰিকত পাছ কৰিবা তই সেইটো দালালৰ কথা কৈছ 10,000 টকাত প্ৰথম বিভাগ 20,000 টকাত লেটাৰ মাৰ্ক ডিষ্টিংশন পাব বুলি যে ঘৰৰ পৰা পইচা লৈছিলে আৰু এতিয়া যে এইটো দালালি ওলাই পৰিলে হয় স্যার কোনোবাই ছাগলী বেছি পইচা যিকিলৈকে পৰিছিলে প্ৰধান শিক্ষকক দি দিছিলে কোনোবাই কুকুৰা বেছি কোনোবাই গাহৰি বেছি 10,000 15,000 20,000 16,000 যাতে সিহঁতৰ ল'ৰা ছোৱালীয়ে ভালকে পঢ়ক নহয় ভালকে পৰীক্ষাত পাছ কৰক অভিভাৱকসকলে অন্ততঃ এইটো কথা বুজি পাব লাগে কোনোবাই পইচা খুজিলে বুলি ইমানকে দিব লাগে নেকি ইমান এটা ডাঙৰ পৰীক্ষা পাছ কৰাই দিব পাৰিব নেকি এতিয়া পলালে না পইচা খাই এডালে যিবিলাক মানুহে দিছিলে সিহঁতে বোলে সিমান নপঢ়া নুশুনা গতিকে পুলিচ প্ৰশাসনে ইহঁতক ধৰি মেলি শাস্তি দিব লাগে আৰু সকলোকে কৈছো ইমান এটা ভয়ংকৰ দালালৰ মাজত কোনেও সোমাব নালাগে সকলোৱে ভালকে পঢ়ক নিশ্চয় পাছ কৰিব ওকে আৰু যদি গাইছ আপোনালোকে নিউজটো চাবলৈ বিচাৰে তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব আপোনালোকে গৈ এবাৰ ভিজিট কৰিব পাৰে সকলোৱে সাৱধান হওক আৰু নিজেও বাচি থাকক স্যার মিছা কথানো কি দাল কম দিনটো 50% ডাটা মোবাইল ডাটা পেপে চাংতে শেষ হৈ যায় আৰু 50% আমুকৰ ঘৈণীকে তামুকলৈ আমুকলৈ পলাই গ'ল এইবোৰ চাংতে শেষ হৈ থাকে বাকীখিনিয়ে থাকিলেই ঠিক কথা কৈছ আজিকালিতো নিউজত এইবিলাকে বেছি বাজি থাকে না আমুকৰ ঘৈণীকে তামুকলৈ নকবি আৰু মুঠতে লাগে TRP তাকেহে বুজি নাপাম স্যাৰ মাক চকলাই কিবা এটা বিষয়
ওলাবহে লাগিছে সেই বিষয়টো নিউজ চেনেলত ইমানে আখৰে ফুটা দি ফুটিব নহয় আৰু সেই ভিডিঅ'বিলাকৰ কমেণ্টত মানুহবিলাকে কি যে যিয়ে নহওক কিয় কমেণ্ট কৰিব কমেণ্টবিলাক চাই এনে হাঁহি থাকোঁ আৰু তাৰ মানে তোৰ সেয়াই কাম উপায় নাই ছাৰ এই যে ভাইৰেল হৈছে নাগাৰা ডান্সাৰ কৰিশ্মা নাথ তেখেতকো তাইকো কি বনাই পেলাইছে তাইকতো এই ছাৰা আলী খানৰ নিচিনা দেখে হয় নাই ছাৰ কিন্তু তাক এটা বনাই পেলালে ই বোলে ছাৰা আলী খানৰ ভনীয়েক পেপে আলী খান তাকেতো সমালোচনা কৰিব লাগে কিন্তু ইমানো বেছি নহয় হয় ছাৰ আকৌ এজনে লিখিছে বোলে আজিকালি পেপে কৰিও ভাইৰেল হ'ব পাৰি পূজাত আনি থোৱা ডাঙৰ পেপা এটা আছে ময়ো পেপে কৰি দিম ভাইৰেল হৈ যাম কি কবি আৰু মানুহৰ চিন্তাধাৰা যদিহে তাই ভুল কাম কৰিছে তেনেহলে ভালকে শুধৰাই দিব লাগে কিনো আকৌ উল্টা পুল্টা কমেণ্ট কৰি তাইৰ মনটো ভাঙি পেলাব লাগে এইবিলাক বেয়া কথা দিছ ইজ বেয়া কথা ওকে ছাৰ নাইস টু মিট ইউ আমি সেইটোৱে বিচাৰোঁ ঠিক আছে তেনে ক্লাছটো একেবাৰে লাষ্টৰ পৰ্যায়লৈ গুচি গৈছো দেই অ'কে ছাৰ অ'কে দে এতিয়া তহঁতি ক'ব লাগিব এটা বহুত ডাঙৰ মিছা কথা কিন্তু সেইটোক আমি সৰুতে সঁচা বুলি ভাবিছিলো এতিয়া আমি ক'ব লাগিব এটা বহুত ডাঙৰ মিছা কথা কিন্তু আমি সেইটো সৰুতে সঁচা বুলি ভাবিছিলোঁ পিছত আহে ঐ ক'ব লাগিব এতিয়া তই নহয় তই তাকেতো ভাবিছোঁ ছাৰেতো আকৌ কেনেকুৱা মিছা কথা যিটো আমি সৰুতে সঁচা বুলি ভাবিছিলোঁ আগতে আমি সঁচা বুলি ভাবিছিলোঁ কিন্তু এতিয়া গম পালোঁ দিছ ইজ মানে বৰ বেয়া মিছা কথা yes কৈ যা এই পেপে পুপু পেপে অ বে পেপে পুপু পেপে ন দিছ ইজ নট পেপে পুপু পেপে তেনেহ'লে সেইটো পেপে অ ইয়েছ ছাৰ আমি বহুত ভাবি চিন্তি এটা উত্তৰ পাইছোঁ কণ্টিনিউ আৰম্ভ কৰ অ'কে ছাৰ মাক চকলাই আমি সৰুতে ভাবিছিলোঁ যিবিলাক ল'ৰা ছোৱালীয়ে বাপেকক পাপা বুলি কয় সেইবিলাক বহুত ধনী ঘৰৰ সন্তান কিন্তু এতিয়াহে গম পালোঁ এইটো ভয়ংকৰ মিছা কথা You are right. বৰ ধুনীয়া কথা কৈছ সৰুতে যিবিলাক ষ্টুডেণ্টে বাপেকক পাপা বুলি কয় আমি ভাবিছিলো সেইটো বহুত ধনী ঘৰৰ সন্তান কিন্তু এতিয়া নহয় বহুত ডাঙৰ মিছা কথা কিন্তু সৰুতে সঁচা বুলি ভাবিছিলো কেনে মজা লাগছে হে ছাৰ হামৰা উত্তৰ শুনি আপতো বহুত হাঁহিব লাগে মইতো হাঁহিছোঙে না সেইকাৰণে মই এটা কথাই ক'ম খতম বাই টাটা গুড বাই ফিনিছ 哎呦我的妈！有人。